গুড মৰ্নিং গাইজ, কি খবৰ আপোনালোকৰ? মোৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বিহু লাগিছেনে? আমাৰ কিন্তু পূৰা লাগি গৈছে দেই। দেখিছেই নহয়, প্ৰিপেৰেশ্যন পূৰা চলি আছে। ঘৰকেইটা মুচি ল'লোঁ ৰাতিপুৱাই। বাকী ভিডিঅ'টো চাই থাকিব কি কৰোঁ দিনটো। আজি উৰুকা। আজি আকৌ দিনত মাছ বনালোঁ। মাছ মই বনালোঁ দেই আজি। ভিডিঅ'টো শেষলৈকে চাব বুলি আশা থাকিলে। দেখিছেই নহয়, মোৰ মাছকেইটা ফ্ৰাই কৰা হৈয়ে গ'ল। মাছ মই প্ৰথমবাৰৰ বাবেহে বনাইছোঁ এইবাৰ। ফুলকবি আলুৰ লগত বনাইছোঁ। প্ৰথম বনাই আছোঁ দেই মাছৰ তৰকাৰী। মই বনাইছোঁ পানী দি দিলোঁ। এয়া চাওক, মাছৰ তৰকাৰী মোৰ ৰেডি হৈ গ'ল। এতিয়া মই চবকে ৰিভিউ সুধিম, চাব হা, কাৰ পৰা কি পাওঁ। দাদা, মাছৰ তৰকাৰী কেনেকুৱা লাগিলে? ভাল লাগিছে, বেয়া লগা নাই। ঠিক আছে দে। কেনেকুৱা লাগিলে? ধুনীয়া হৈছে। এইফালে মায়ে খাই আছে। মা ঠিকে আছেনে? এইটো কি পিঠা? ৰঙা আলু পিঠা। নতুন আইটেম এইটো। তেলত ভাজিব লাগিব। ভোগালী প্ৰস্তুতি চলি আছে। হাঁহ গুচাই আছে মায়ে। ভোগালী প্ৰস্তুতি নেকি? হাঁহটো গুচাই থৈছোঁ। হাঁহে কোমোৰাই হ'ব। বিলাহী আলু থাকিব। আৰু এইফালে দাদা মেজি কামত লাগি গ'ল। এইটো পিঠা হৈ আছে। এয়া আমাৰ পিঠাখিনি বনাই হৈ গ'ল। বেকগ্ৰাউণ্ডত বহুত নইজ আহি আছিলে, সেইকাৰণে মই ভইচ অভাৰ দিলোঁ, বেয়া নাপাব দেই। আধা আধি হৈছেগৈ আৰু আমাৰ মেজি। সম্পূৰ্ণ হ'লে মই আপোনালোকক দেখাম, চাই থাকিব ভিডিঅ'টো। A few moments later. চলি আছে এয়া মেইন মানুহ। এইটো সৰু মেজি বুলি পেলাই কয়। এয়া সৰু মেজি বুলি কয়। সৰু মেজি বুলি আগতে ভোজ ভাত খোৱা আগলৈকে জ্বলিয়ে থাকে। তাৰপৰা ইয়াতে গোটেই ৰাতিটো থাকে, মানে ৰাতি খোৱাৰ লগে লগে বৰ মেজিটো জ্বলাবলৈ যায় ইয়াৰ পৰা। ৰাতি আকৌ খোৱা নহয় আৰু। ভোগালী শুভেচ্ছা দি দিয়া। সকলোৰে প্ৰতি ভোগালী শুভেচ্ছা থাকিল। আমি এতিয়া সৰু মেজিত জুই ফুৱাই আছোঁ। আৰু এটা আমাৰ চিকুলু মুকুলু, আমাৰ ৰেম বাইদেউ এয়া ন। এটা খাই চালোঁ, ভাল হৈছে নে? এটা খাই চালোঁ। আমাৰ মেজি তৈয়াৰ হৈ গ'ল। এয়াই আমাৰ মেজি।
আপোনালোকৰ মেজি বনাই হ'লনে জনাব দেই কমেণ্টত। আমাৰ ৰেডি হৈ গ'ল মেজিলে। এয়া লগত পিঁয়াজ আজি অকল খুৱাই দেখিব এইটো হ'ল নিমখীয়া পিঠা মই বনাইছোঁ আৰু পিঠা বনালোঁ খাই আছোঁ। আজি মুঠতে আৰু ব্লগটো খোৱা ব্লগে পাব। ভোগালী ন, ভোগালী মানে খাব লাগে আৰু এফালে মায়ে আলু কাটি আছে মাংসলে। পোলাও কোনা পোলাও? এয়া পোলাও কাৰণে ৰেডি কৰি আছোঁ। অ' পোলাও বনিব ন আজি? এয়া মাংসলে, এয়া মাংস আলু অঁ আৰু এয়া পোলাও কাৰণে ৰেডি কৰি আছোঁ। অঁ এয়া চাটনিৰ কাৰণে ভোগালীৰ শুভেচ্ছা দি দিয়া। সকলো ৰাইজলৈকে ভোগালীৰ আন্তৰিক শুভেচ্ছা থাকিল। ধন্যবাদ ধন্যবাদ। গোটেই জীৱনটো সুখৰ হওক। এইফালে বৌ বনাই আছা? বনাই আছোঁ। মাংস বনাই আছে। এয়া আমাৰ মাংস বনাই আছে বৌয়ে। পিঁয়াজটো নিদিওঁ হৈছেগৈ আৰু শাহু বোৱাৰী হয় গাইজ। ভিডিঅ' কৰি আছোঁ বুলি গমেই নাপায়। নচাত ব্যস্ত দুয়োগৰাকী। বনাই ঘূৰি নাচি আছে। নাজানো আৰু আজি খাবলৈ কি হয় আৰু ভগৱানেহে জানে আৰু। কিমান বাকী হৈছেগৈ নি? আৰু অলপ আছে। আলু হুচেল কিবা আছে। আমাৰ মাংস হৈ আছে। এইফালে আমাৰ মাংস তৰকাৰীও হৈ গৈছে আৰু প্ৰায় হৈছে ন। এতিয়া হেৰি দি দিলে হৈ যাব ন, পানী দি দিলে হৈ যাব। বনাইছা? মই ড্ৰাই ফ্ৰাই বনাই আছোঁ হাঁহৰ।
ভোগালীৰ থালি এয়াই পোলাও ইফালে ডাক কাৰী ডাক ফ্ৰাই ইফালে নৰ্মেল ৰাইচ দাদাই কিবা এটা দলি মাৰি দিলে খাই আছে কেনেকুৱা লাগিছে খাই ঠিকে আছে ইফালে সেয়া পাপাই খাই আছে খাই লওঁ জুই মজা লৈ লৈ খাই আছে একাষৰীয়া কৰি দিছোঁ বুলি নাভাবিবা দেই চবে আগতীয়াকৈ খাই মেলি ইমান ধুনীয়াকৈ দিলে গুড মৰ্ণিং গাইজ মাঘ বিহুৰ সকলোলৈকে বহুত বহুত ওলগ জনাইছোঁ আৰু এইফালে আমাৰ মেজি জুই জ্বলিয়ে আছে আপোনালোকৰ বিহু কেনেদৰে পালন কৰিছে মোক জনাব এয়াই আৰু তাকে দেখাই আছে অলপ পাছত চাই থাকক ভালকৈ আশীৰ্বাদ এটা দে এয়া পিঠা খাম এতিয়া আমি চাহৰ লগত এয়া কি আছিলে আলু ৰঙা আলু কাঠ আৰু এইফালে দেখাই দিয়া মাহ গুটকা এই দুখন থালি ভালকৈ দেখাই দিয়া চাহৰ লগত খাম এতিয়া আমি মাহ গুটকা আছে ৰঙা আলু আৰু কাঠ আলু দৈ গুড় জলপান এয়া ঘৰৰ দৈ কিমান টেষ্টি ইফালে পাপাই খালে ইফালে আমি বোৰে খাম ঐ মুড়ি সান্দহগুড়ি কাৰ ফেভৰেট জনাব দেই মোৰ কিন্তু বহুত ফেভৰেট সান্দহগুড়ি আখৈও আছে এয়া দৈ আৰু এয়া ভোগালী বিহু বুলি দেই কেমেৰা দেখি আখৈ চব ওলাই আহিছে কি চামুচে খাই মোৰ কিন্তু সঁচাকৈ সান্দহগুড়ি বহুত বেছি ভাল পাওঁ খাই এয়া একদম ঘৰৰ দৈ এইবোৰ নাখাওঁ এই আমাৰ ধান আকৌ ইমান ধান পাইছে এনেদৰেই হাঁহি ধেমালিৰ মাজেৰে আমি ভোগালী বিহু পালন কৰিলোঁ আৰু আজি মোৰ ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ যদি ভাল পালে তেতিয়াহ'লে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ইউ